এটা বহুত ধুনীয়া দৃশ্যৰে মই মোৰ প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। নমস্কাৰ জনাইছোঁ সকলোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে। মই হিমাক্ষীয়ে এটা নতুন ইউটিউব চেনেল খুলিছোঁ, হিমাক্ষী চৰণীয়া বুলিলেও আহে, হিমাক্ষী ব্লগছ বুলিলেও আহে। এডিটিঙৰ কাম একেবাৰে নাজানো, গতিকে এই একা বেকা ৰাস্তাটোৰে মই আৰম্ভ কৰিছোঁ। ৰাস্তাটো দেখিহে এটা কথা অনুভৱ কৰিছোঁ, খলা বমা, ওখ চাপৰ, একা বেকা, কিন্তু দুয়োকাষে বাগান, আগত পাহাৰ, এটা খুব ধুনীয়া দৃশ্য আৰু ভাল লগা। মানুহৰ জীৱনবোৰো চাগে এনেকুৱাই, আমি নিজতকৈ আনৰ জীৱনটো সুন্দৰকৈ চলা দেখোঁ, ধুনীয়া দেখোঁ, কিন্তু কাৰ জীৱনত কি ঘটনা ঘটি থাকে, কাৰ মনত কি চলি থাকে নোকোৱাকৈ আমি একোৱে নাজানো। উদাহৰণতো মই নিজক দিব পাৰোঁ। বহুতে কয় তোৰ নিচিনা বিন্দাছ ছোৱালী, একো দুখ সুখ বুজি নোপোৱা, একো টেনশ্যন নোহোৱা, আটাইতকৈ সুখী ছোৱালী তই। অলপতে দাদা এজনে ফোন কৰি ক'লে, হিমাক্ষী তোৰ নিচিনা ধুনীয়া জীৱন মই কাৰোৱে দেখিছোঁ, পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালী বোলে। কিন্তু অলপতে কি ঘটনা ঘটি গ'ল সেয়া কেৱল মোৰ পৰিয়াল, মই আৰু মোৰ নলে গলে লাগি থকা বন্ধুবৰ্গই জানে। সকলোবোৰ কথা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা নহয়, আৰু সকলো সময়তে দুখ কৰি থাকি মই বেয়া পাওঁ, সদায় বিন্দাছ থাকি ভাল পাওঁ। ভগৱানৰ ওচৰত এটাই কামনা কৰোঁ, মোক কষ্ট দিয়া মানুহখিনিক এটা সুন্দৰ মন দিয়ক, আৱেগ অনুভূতি দিয়ক আৰু সুমতি প্ৰদান কৰক, আৰু মই সদায় ভালে থাকিম, কেতিয়াও হাৰ মানি নাযাওঁ। বাৰু এইবোৰ কথা বাদ দিলোঁ, আহি মই মোৰ ঘৰখনেই পাই গ'লোঁ। এইজনী মোৰ ভণ্টি, ভিডিঅ' কৰাৰ কাৰণে ক'ত যাওঁ ক'ত নাযাওঁ, কোনপিনে লুকাও কৰি আছে। এনেকৈ দৌৰি যোৱা দেখি নাভাবিব ক'ৰবাত জুই লাগিল। আমাৰ পিনে পানী আহিলে এনেকৈ দৌৰে। এইফালে মোক গালি দি আছে মই ভিডিঅ' কৰাৰ কাৰণে। গালি চালি খায়ো মই কেমেৰা গুচাই দিয়া নাই। ফাৰ্ষ্ট ব্লগ, ভিডিঅ'টো বনাবই লাগিব যেনেকৈ নহওক। এইফালে আমাৰ সৰু ভণ্টি, মানে সৰু আপী। পাহাৰীয়া অঞ্চল, পানীৰ ব্যৱস্থাটো অলপ বেলেগ ধৰণৰ। এইফালে ড্ৰাম গেৰাণ লৈ খুৰি ওলাই আহিল। কাষতে থকা বৰিংটোও বেয়া হৈ আছে। পানীৰ বৰিং বেয়া হৈ থাকিলে বহুত কষ্ট হয়। কেতিয়াবা এই অঞ্চলৰ পানীৰ কথা বেলেগকৈ ভিডিঅ' বনাই দি দিম। খুৰীও মোক গালি দিব এৰা নাই, কেমেৰা দেখি গালি দি আছে। এতিয়াতো চবেই গালিয়ে দিব, যেতিয়া ময়ো এটা ডাঙৰ ইউটিউবাৰ হ'ম, চবে মোৰ ছোৱালী বুলি জহ মাৰি ফুৰিব। এইফালে ভণ্টিয়ে পানী দাঙি আছে, ময়ো অকণমান হেল্প কৰি দিছোঁ। মোক কেমেৰা ধৰি দিয়া মানুহ নাই যিহেতু, মোক হেল্প কৰাখিনি দেখা নাই আৰু। এইবাৰ মই কেমেৰা ধৰা প্ৰেক্টিচ কৰি আছোঁ। ভণ্টিয়ে কৈ আছে এনেকৈ নহয় এনেকৈ নহয়। ঘৰত একেবাৰে পৰিৱেশ নাথাকে জানেনে, তাকে ভণ্টিক গালি দি আছিলোঁ। নতুন ব্লগ, নতুন ইউটিউবাৰ, ভুল হোৱাটো স্বাভাৱিক, বৰিং হোৱাটোও স্বাভাৱিক। একেবাৰে ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ, নতুন এটা ব্লগত লগ পাম, বাই।